ৰিজু আজি আকৌ তোক এটা আইকু টেষ্ট কৰো ভাই তো আইকু চেক কৰাৰ নামত তই এনে এটা কৈ থাকা আরে ভাই এনে এটা কথা নকো এটা ইম্পর্টেন্ট কথা আছে কচোন 6টা বন্ধুৱে এটা পেট্রোল পাম্প খুলিছে এই পেট্রোল পাম্পত কিয় কাস্টমার নাহে কচোন কাৰণ সেই পেট্ৰল পাম্পত চাগে তেল নাছিল হেত নহয় সিহঁতে পেট্রোল পাম্পটোৱে বিল্ডিঙৰ ওপৰত দিছে আৰম্ভ কৰিলি সিহঁতে পেট্রোল পাম্পটো বাদ দি ৰেষ্টুৰেণ্ট খুলিলে কিন্তু তাতো কাস্টমাৰ নাহে কচোন কিয় চাগে সিহঁতৰ ৰান্ধনি ভাল নহয় যিবোৰ বস্তু বনায় সেইবোৰ খাওঁতে ভাল নালাগে হেত সিহঁতে পেট্রোল পাম্পৰ সাইনবোর্ডে খোলা নাই হেত তই দেখোন একোৱে নোৱাৰা ৰবাই লাষ্ট এটা কুৱেশ্যন আছে সিহঁত 6 জনে ৰেষ্টুৰেণ্টখন বিক্ৰী কৰি পিলপিলি এখন কিনিলে কিন্তু সেই পিলপিলিখনত কাস্টমাৰ নুঠে কচোন ভাই কিয় চাগে পিলপিলটো বেয়া আছিল চাগে হেত কাস্টমাৰ কেনেকৈ উঠিব সিহঁত 6 জনে পিলপিলিত বহি আছে কাস্টমাৰ বহিবৰ কাৰণে ঠাই নাই আৰু কুৱেশ্যন আছে কৈ ল ভাই আৰু এটা কুৱেশ্যন আছে ফুল এণ্ড ফাইনেল সেই পিলপিলিখন নষ্ট হৈছিলে কিন্তু এই 6 জনে ঠেলি আছিলে ঠেলাৰ পিছত পিলপিলিখন আগবাঢ়া নাই কচোন কিয় সিহঁতৰ চাগে শক্তি কৰা নাই সেইকাৰণে পিলপিলি যোৱা নাই হেত কেনেকৈ আগবাঢ়িব তিনিজন আগফালৰ পৰা তিনিজন পিছফালৰ পৰা ঠেলি আছে কেনেকৈ আগবাঢ়িব बाय बाय टाटा गुड बाय गया